হৈছে নেকি? আজি উঠি লৈ মানে বিচনাত উঠি এইদৰে বহি আছা যে? নাই হোৱা অ', একো হোৱা নাই। মই মানে কথা এটাহে চিন্তা কৰি আছিলোঁ। কথা চিন্তা কৰি আছিলা? কি কথা? অফিচৰ কথা নেকি? নাই নাই, তুমি দেখোন জানাই মই অফিচৰ কথাবোৰ অফিচতে পাহৰি আহোঁ বুলি ঘৰলৈ নানো। মই বেলেগ কথা এটাহে চিন্তা কৰি আছিলোঁ। বেলেগ কথা? কোৱাচোন কথাটোনো কি? মোৰো শুনো শুনো লাগিছে, নহ'লে টেনশ্যনেই হৈ থাকিব কি হৈছে বুলি। আচলতে কথাটো মানে অনুৰাগৰ লগত ৰিলেটেড হয়। তোমাক সেই সুধো বুলি ভাবিছোঁ। তুমি ক'বা তোমাৰো মতামত, তেতিয়াহে মানে আগবাঢ়িব পাৰিম আৰু। অনুৰাগ? উঠনি অহা সেই ল'ৰাটো। তাৰ আকৌ কি হ'ল? আৰু ঘপকে তাৰ কথা উলিয়ালা যে? কথাবোৰ ভালকৈ কোৱাচোন, তেতিয়াহে মই বুজি পাম। আচলতে মানে মই ভণ্টিৰ কাৰণে অনুৰাগকে পচন্দ কৰিছোঁ। তোমালোকে বা কি বুলি ভাবা? মাৰ লগতো মই কথাটো নপতা নহয়। মাৰতো অনুৰাগক পচন্দ হৈছে, তোমাৰ বা কেনেকুৱা লাগিছে? তুমি ইমান দেৰিকৈ কথাটো কৈছা যে? মানে কথাটোতো আগতেও ক'ব পাৰিলাহেঁতেন। মই তোমাক ক'বলৈ সময় নাপালোঁ। ৰাতিপুৱা সেই অনুৰাগ আহিলে, তাৰপিছত দেখোন মাৰ লগত কথা পাতি আমি অফিচলৈ ওলাই গ'লোঁ। আকৌ আহি পাই লগালগ সিও মোৰ লগতে আহিলে। তোমাক বাৰু কথাটো কওঁনো কেতিয়া? হয় দিয়া, মইহে ভুল বুজিছোঁ। পিছে অনুৰাগৰ লগত কথা পাতি ল'ৰাটো বেয়া যেন নালাগিল, ভালেই গতে লাগিল। আমাৰ ভণ্টিৰ কাৰণে ভালেই হ'ব নেকি? তাকেহেতো, ঘপকৈ এটা সিদ্ধান্ত ল'বলৈও ভয় লাগে। বহুত কথা আছে, তাতে ভণ্টিৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে। সেইটো কাৰণে তোমালোক সকলোৰে পৰা পাৰ্মিশ্যনটো লৈ লৈছোঁ, মানে মতামতটো জানি লৈছোঁ। তেতিয়াহে কথাবোৰ আগবঢ়াব পাৰি। পিছে অনুৰাগৰ ফেমিলি বেকগ্ৰাউণ্ড কেনেকুৱা? আৰু ইয়াৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভালেইনে? ভাল ভাল। অনুৰাগৰ মানে স্বভাৱ চৰিত্ৰ কোনো বেয়া নহয়। আজিলৈকে অফিচত ইমান বছৰ হ'ল কাম কৰা, তাৰ বিষয়ে কোনো এটা বেয়া কথা শুনা নাই। কথা বতৰা বহুত ভাল, মোৰ লগতো মিলে। সেইটো কাৰণে মই তাক পচন্দ কৰিছোঁ। পিছে ঠিক আছে বাৰু, আমি বাৰু পচন্দ কৰিলোঁ, কিন্তু ভণ্টিয়ে জানো তাক পচন্দ কৰিব? আৰু এটা কথা, অনুৰাগে জানো কথাবোৰ গম পায়, মানে সেই তাৰ বিয়া ঠিক কৰিছা বুলি? অনুৰাগে সকলোবোৰ গম পায়। মানে অনুৰাগক মই কৈছিলোঁ, মোৰ ভণ্টিক যদি তুমি পচন্দ কৰা তোমালোকৰ বিয়াখনৰ কথা পাতিম বুলি, তেতিয়া সি মান্তি হৈছে। আগতে মানে তাৰ কোনো ভাল পোৱা নাই, আৰু সি ঘৰখনত অতি সোনকালে বোৱাৰী এজনী নিব বিচাৰিছে। কিন্তু মই ক'লোঁ ভণ্টি অলপ খঙাল হয়, তুমি অলপ সাৱধানে কথা পাতিবা বুলি। কিন্তু অনুৰাগে মানি ল'লেও ভণ্টিয়ে জানো মানি ল'ব? সেইটোৱেতো ডাঙৰ চিন্তা হৈছে। ভণ্টিয়ে মানি ল'বনে নাই মোৰ সেইটোহে সন্দেহ হৈছে। তাতে তাই বেলেগক ভাল পায়। মই অনুৰাগক সেইটো কাৰণে প্ৰথমে ফ্ৰেণ্ড হিচাপে চিনাকি হ'ব দিছোঁ। ভালদৰে কথা পাতি ভণ্টিৰ মনটো জিকিব দিছোঁ। যদি ভণ্টিও তাক ভাল লাগে, তেতিয়াহে বিয়াৰ কথা ভাবিম বুলি তাক মই কৈছোঁ। এইটোহে কিন্তু বৰ ডাঙৰ দায়িত্ব দিছা দেই অনুৰাগক তুমি। অনুৰাগে জানো ভণ্টিৰ মনটো জিকিব পাৰিব? তাতে ভণ্টি সেই প্ৰণয়ৰ প্ৰেমত পাগল। প্ৰণয়ে যিটোকে কয় সেইটোকে শুনে। মোৰ কিন্তু চিন্তাহে লাগিছে দেই। নাই নাই, তুমি বেছি চিন্তা নকৰিবা। চাবা, অনুৰাগ ইমানেই ভাল নহয় ল'ৰাটো, তাই যে মানে ভণ্টিৰ মনটো সি মুহি ল'ব। নাই নাই, তুমি যিমান সহজে ভাবিছা, কথাবোৰ সিমান সহজ নহয়। সময় লাগিব অনুৰাগক। আৰু অনুৰাগে সেই প্ৰণয়ৰ কথাবোৰ গম পায় জানো? কথাবোৰ কিন্তু নক'লে বৰ বেয়া কথা হ'ব। মই দেখোন অনুৰাগক এই বিষয়ে একো কোৱাই নাই। আৰু এইবিলাক কথা ক'লে ভাল হ'ব জানো? সি বাৰু আমাৰ ভণ্টিক কি বুলি ভাবিব? মই সেইটো কাৰণে কথাবোৰ কোৱাই নাই। সীমান্ত, ইয়াত তুমি কি কৰিছা? তুমি বহুত ভুল কৰিছা। অনুৰাগে যদি পিছত কথাবোৰ গম পায়, তেতিয়া কি হ'ব ভাবি চোৱাচোন। আৰু এটা কথা, অনুৰাগে যদি সঁচা কথাবোৰ গম পায়, তেতিয়াহে তাৰ সুবিধা হ'ব ভণ্টিক বুজাবলৈ, ভণ্টিৰ লগত চিনাকি হ'বলৈ। যদি অনুৰাগে কথাবোৰ গম নাপায়, তেনেহ'লেতো দিগদাৰ হ'ব ন? সেইটো হয় বাৰু, মই কথাটো ভবাই নাছিলোঁ। আৰু অনুৰাগক যদি কথাবোৰ নকওঁ, তেতিয়া পিছলৈতো প্ৰব্লেম হ'বই। লগতে অনুৰাগৰ মনটো ভাঙিলে মোৰো বেয়া লাগিব। সেইটো কাৰণে কথাবোৰ এতিয়াই কৈ দিলে ভাল হ'ব, তুমি কোৱাৰ দৰে। আৰু এটা কথা, তুমি অনুৰাগক ঘৰলৈ নামাতিবা, সি বাহিৰলৈ মাতি পঠাবা। আমি দুয়োটাই লগ কৰি তাক সকলোবোৰ কথা ভালদৰে বুজাই দিম, সি বুজি পাব নিশ্চয়। ঠিক আছে, হ'ব বাৰু। এতিয়া পিছে বহুত বেলেগৰ কথা পাতিলোঁ। এতিয়া তুমি এইফালে আহাচোন, তোমাৰ লগতো মোৰ কথা এটা পাতিব লগা আছে। কোৱা, মোৰ লগত কি কথা পাতিব আছেনো? নহয় মানে, ঘৰৰ এই সমস্যাবোৰ ঠিক কৰি থাকোঁতে তোমাৰ কথা মই পাহৰিয়ে গৈছিলোঁ। বিয়া পতানো হৈছেনো কেইদিন? পিছে আমি কেনিও ফুৰিবলৈ যোৱাই নাই নহয়। তুমি ক'লৈ যাবা কোৱাচোন? তুমি যে কিনো কথাবোৰ কোৱা নহয়, মই কিবা দূৰলৈ যোৱাগৈ নাই নহয়, ইয়াতে আছোঁ। ঘৰৰ সমস্যাবোৰ প্ৰথম ঠিক কৰি লোৱা, তেতিয়াহে মুকলি মনেৰে বাহিৰলৈ আমি যাব পাৰিম। কিন্তু মোৰ কাৰণে আজি তুমিও এই সমস্যাবোৰ ভোগ কৰি থাকিব লগা হৈছে। তুমিও কেনিও ওলাই যাব পৰা নাই, তোমাৰ কাৰণেহে মোৰ বেয়া লাগিছে। সীমান্ত, কি যে কথা কোৱা নহয়। এইখন জানো এতিয়া মোৰো ঘৰ নহয়? তোমাৰ সমস্যাবোৰ মোৰো নিজৰ সমস্যা নহয় জানো? তুমি যে কি ভাবি থাকা নহয়, মই একো বেয়া পোৱা নাই দিয়া। মই তোমাৰ সমস্যাবোৰ বুজিছোঁ। চাইলি, সেইটো কাৰণে মোৰ তোমাক ভাল লাগে। তুমি যে মোক ইমান বুজি পোৱা, মই তোমাক বিয়া পাতি সঁচাকৈয়ে সুখী। কি হ'ল, কি ভাবিছা? নাইও, একো ভবা নাই। ময়ো তোমাৰ লগত বিয়া হৈ বহুত সুখী। ব'লা এতিয়া সোনকালে হৈ যাওঁ, ৰাতিপুৱা আকৌ বহুত কামো আছে নহয়। ঠিকেই কৈছা। পিছে ৰুহি মাৰ লগত শুলে নেকি?
অঁ তাই মাৰ লগতে শুলে, মানে মায়ে আজি তাই মোৰ লগতে শুৱক বুলি ক'লে, সেইটো কাৰণে ময়ো থৈ আহিলোঁ। হ'ব দিয়া, আহা শুই থাকোঁ তেনেহ'লে এতিয়া। সীমান্ত, তুমি অনুৰাগলৈ ফোন কৰিলা? কৰিলোঁ, সি আহি আছে, অলপ ট্ৰেফিক জাম আছে বুলি কৈছে, সেইটো কাৰণে দেৰি হৈছে। মোৰ যে চিন্তা লাগিছে, অনুৰাগে বা কি কয়, সি যে কথাবোৰ বুজি পালে হয় আৰু। বুজি পাব, সি বহুত ভাল ল'ৰা আৰু কথাবোৰ বুজিও পায়, তুমি চিন্তা নকৰিবা, চাবাচোন চব ঠিক হৈ যাব। সীমান্ত দা, তুমি যে মোক ইমান ইমাৰ্জেঞ্চি মাতি পঠালা, আৰু বৌ আজি তোমালোক দুইটা একেলগে যে এই বৌৰ কামতে আহিছিলোঁ, ভাবিলোঁ তোমাকো মাতি দিওঁ বুলি, তোমাৰ লগত কথা কেইটামান পাতোঁ বুলি। পিছে মোক ইয়ালৈ মতাতকৈ ঘৰলৈ মাতি দিয়া হ'লেও হয় দেখোন, মই তেতিয়া ঘৰলৈ যাব পাৰিলোঁ হয়। সেইটো হয় বাৰু, কিন্তু কথাবোৰ অলপ ইম্পৰ্টেণ্ট আছিল যে, সেইটো কাৰণে ঘৰলৈ নামাতিলোঁ, বাহিৰতে পাতোঁ বুলি ভাবিলোঁ, মানে আলোচনা কৰোঁ বুলি ভাবিলোঁ। পিছে এনেকুৱা ইম্পৰ্টেণ্ট কথানো মোৰ লগত কি হ'ব পাৰে আপোনাৰ? বিয়াৰ কথাই ঠিক কৰিলে নেকি আকৌ? নাই তেনেকুৱা নহয়, আচলতে আমাৰ ভণ্টিৰ লগত ৰিলেটেড কিছুমান কথাহে তোমাৰ লগত পাতিম বুলি ভাবিছোঁ। ঠিক আছে, হ'ব বাৰু, কথাবোৰ কওকচোন, মই বাৰু সেই শুনিবলৈ চেষ্টা কৰিম, কি কয় আপুনি। অনুৰাগ, ময়ো তোমাক সেই কৈ লৈছোঁ, কথাবোৰ তুমি ভালকৈ শুনিবা, মানে অলপ চিৰিয়াছকৈ ল'বা, আৰু আমাক ভুল বুজি নাথাকিবা। কথাবোৰ তুমি সকলোবোৰ ভালদৰে শুনাৰ পিছত কাৰ ভুল কাৰ কি নিজেই গম পাবা। বৌ, আপোনালোকে কি কথা ক'ব বিচাৰিছে ভালকৈ খুলি কওকচোন, তেতিয়াহে মই বুজি পাম। কৈছোঁ অনুৰাগ, কিন্তু কথাবোৰ ক'ৰ পৰা আৰম্ভ কৰোঁ সেইটোহে ভাবি পোৱা নাই। একো নাই সীমান্তদা, তুমি কথাবোৰ য'ৰ পৰা হ'লেও আৰম্ভ কৰিব পাৰা, আৰু মোৰ লগত ফ্ৰীলি কথাবোৰ শ্বেয়াৰ কৰিব পাৰা, একো নাই, মই বেয়া নাপাওঁ নহয়। আচলতে মানে মোৰ ভণ্টিৰ ভালপোৱা আছে, সেই ল'ৰাটোৰ নাম প্ৰণয়। কি, তাইৰ ভালপোৱা আছে? তাইৰ যদি ভালপোৱা আছে, আপোনালোকে তাইৰ বিয়া কিয় মোৰ লগত ঠিক কৰিব বিচাৰিছে? সেই ল'ৰাটোৰ লগতে বিয়া দিয়ক আকৌ। মানে তুমি কথাটো ধৰিব পৰা নাই, সেই ল'ৰাটোৰ লগত বিয়া দিব পৰা হ'লেতো কথাই নাছিল, কিন্তু সেই ল'ৰাটো মানে তুমি যেনেকুৱা ভাল বুলি ভাবিছা বা তেনেকুৱা নহয়, তাৰ লগত বহুত কথা জড়িত হৈ আছে। কওকচোন তেনেহ'লে ভালকৈ কথাবোৰ, মোৰ কিন্তু এতিয়া ভয়হে লাগি গৈছে। সেই প্ৰণয় বোলা ল'ৰাটো মানে আগতে আমাৰ বৌৰ লগৰ আছিল, মানে চাইলিৰ লগৰ আছিল, কিন্তু এটা সময়ত চাইলিৰ যেতিয়া মোৰ লগত কাজিয়া হৈছিল, আমি দুইটা বহুত দূৰলৈ গুচি গৈছিলোঁ, আৰু চাইলিৰ বিয়া মানে সেই ল'ৰাটোৰ লগত ঠিক কৰিছিল মাক দেউতাকে। তাৰপিছত কি হ'ল? তাৰপিছত বিয়াৰ আগে মানে মই গম পালোঁ, তাৰ মানে আগতেও গাৰ্লফ্ৰেণ্ড আছে, আৰু চাইলিক মানে প্ৰপাৰ্টিৰ কাৰণে বিয়া পাতিব বিচাৰিছে, সেইটো কাৰণে মই মানে সকলো প্ৰুফ লৈ বিয়াখন ভাঙি দিলোঁ, তেতিয়া তাক পুলিচেও নিলে। আৰু যেতিয়া আমি তাৰ লগত এইবিলাক কৰিলোঁ, সি সেইটো কাৰণে আমাৰ পৰা বদলা ল'বলৈ মানে আমাক কিবা কৰিম বুলি ভাবিছিলে, কিন্তু আমাক বলে নোৱাৰি মানে আমাৰ ভণ্টিক বখৰা বনালে, ভণ্টিক মানে ভালপোৱাৰ নাটক কৰি ভণ্টিক নিজৰ প্ৰেমৰ জালত ফচালে। এতিয়া ভণ্টিয়ে মানে আমাৰ কাৰো কথা নুশুনে। আপোনালোকে কি অংকিতাক এইবিলাক কথা কোৱা নাছিল নেকি, মানে প্ৰণয়ৰ কথা? কৈছিলোঁ, তাইক সকলোবোৰ কথাই কৈছিলোঁ, কিন্তু তাই আমাৰ কথা মানিও লৈছিলে। অলপ দিনৰ পিছতে সেই প্ৰণয় বোলাটোৱে আকৌ তাইৰ ব্ৰেইন ৱাছ কৰি পিনে আমাৰ বিৰুদ্ধে কৰি দিলে। এতিয়া মানে তাই আমাকে তাইৰ শত্ৰু বুলি ভাবে। তাই কি এতিয়াও সেই প্ৰণয় বোলাটোক ভাল পাই থাকে নেকি? অঁ অনুৰাগ, তাই এতিয়াও সেই প্ৰণয় বোলাটোৰ প্ৰেমৰ জালতে ফচাই আছে। আমাৰ ভয় আছে, কিজানিবা আমাৰ ভণ্টিক নি পিনে সি কিবা কৰি দিয়ে বুলি। সেইটো কাৰণে কৈছোঁ, যিমান পাৰি সোনকালে তুমিয়ে তাইক বচাব লাগিব। তাইতো আমাৰ কথা নুশুনে, তুমিয়ে যদি এটলিষ্ট ফ্ৰেণ্ড হিচাপে হৈ তাইৰ মনটো জিকিব পাৰা। হয় দিয়ক বৌ, সীমান্তদা, মই আপোনালোকৰ কথা বুজিছোঁ, কিন্তু এইটো ইমান সহজ নহ'ব, ইয়াৰ কাৰণে বহুত মানে দিগদাৰো আছে। একো নাই অনুৰাগ, তুমি চিন্তা নকৰিবা, তোমাক যি হেল্প লাগে আমি কৰিম, কিন্তু তুমি আমাৰ ভণ্টিক যেনেকৈ হ'লেও সেই ল'ৰাটোৰ জালৰ পৰা আৰু বচাই আনা। ঠিক আছে সীমান্তদা, হ'ব বাৰু, এতিয়া মই গৈ থাকোঁ, মই এই বিষয়ে চিন্তা কৰি আপোনাক জনাম কথাবোৰ। হ'ব দিয়া, তুমি কিন্তু কথাবোৰ ভালকৈ ভাবি চাবা।